নমস্কাৰ বন্ধুসকল কি খবৰ সকলোৱে জনাব মোৰ চেনেল জিপি দিছুনা সকলোৱে সমন্বয় অন্যটা ভিডিঅ'লৈ আজি ভাবিলোঁ বহুত দিন ইণ্টাৰভিউ দিয়া নাই এটা ইণ্টাৰভিউকে দিওঁ আজি মই যাম গুৱাহাটীলৈ দুজনী বাৰ ঘৰলৈ যাম সকলোৱে চিনি পায় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৱাণ্ডাৰ সিষ্টাৰ ৰূপাংকিতা কলিতা এণ্ড অলংকিতা কলিতা তেওঁলোকৰ আজি ঘৰলৈ যাম ইণ্টাৰভিউ এটা ল'বলৈ তেতিয়াহ'লে ভিডিঅ'টো পলম নকৰি বলক আৰম্ভ কৰোঁ তো আপোনালোক দুয়োগৰাকীকে মোৰ এই জিপি ইউটিউব চেনেলত স্বাগতম জনাইছোঁ ধন্যবাদ আৰু নিশ্চয়কৈ ক'ব লাগিব যে আমিও বহুত সুখী কিয়নো ইমান এটা সুন্দৰ ইউটিউব চেনেলত তুমি নিমন্ত্ৰণ কৰিছা মোৰ প্ৰথম কুৱেশ্যনটো হ'ল বা আপোনালোকৰ ঘৰ ক'ত আমাৰ ঘৰ হৈছে গুৱাহাটী নাৰেংগী আমি গুৱাহাটীতে জন্মগ্ৰহণ কৰিছোঁ আমি ইয়াতে ডাঙৰ দীঘল হৈছোঁ ইয়াতে পঢ়া শুনা কৰিছোঁ আপোনালোকে এই লকডাউনৰ দীঘলীয়া সময়খিনি কেনেদৰে পাৰ কৰিছে অলপমান কওকচোন এই লকডাউনৰ সময়ত আমি চবতকৈ ভাল লগা দিশটো হৈছে যে আমি আমাৰ পৰিয়ালবৰ্গৰ সৈতে অকণমান বেছিকৈ টাইম স্পেণ্ড কৰিবলৈ পাৰিছোঁ গতিকে সেইটো সঁচাকৈ খুব বেছি ভাল লাগিছে আৰু আমি দুগৰাকী অকণমান এলেহুৱা আছিলোঁ আৰু বহুত ফাষ্ট ফুড খাইছিলোঁ গতিকে লকডাউনে আমাক সেইটো শিকালে আৰু স্বাৱলম্বী হ'বলৈ শিকালে আৰু ফাষ্ট ফুডৰ পৰা বহুত আঁতৰত আছোঁ এতিয়া নিজে কিছুমান হেল্ডি ফুড আমি ঘৰতে প্ৰিপেয়াৰ কৰি লওঁ আৰু আমি এক্সাৰচাইজ কৰোঁ শৰীৰ চৰ্চা গানৰ চৰ্চা কৰিবলৈ আৰু অলপ বেছি টাইম পাইছোঁ আৰু আমি নানা ধৰণৰ আমি ৰেচিপিজ কিছুমান ট্ৰাই কৰিছোঁ ইউটিউবৰ পৰা চাই কাৰণ ইউটিউব এটা বহুত ভাল প্লেটফৰ্ম হয় নতুন নতুন কিছুমান বস্তু শিকাৰ বাবে গতিকে আমি ৰেচিপিবোৰ নতুন নতুন ৰেচিপি ট্ৰাই কৰি আছোঁ ঘৰত আৰু য়েছ আমি ঘৰতে সকলোৱে য়োগা কৰিছোঁ কাৰণ অকণমান এইকেইদিন যিহেতু আমাৰ আমাৰ বডিটো ভাল হৈ থাকিব লাগিব গতিকে আমি য়োগাও কৰিছোঁ ভাল ভাল বস্তু খাইছোঁ জুচ খাইছোঁ ফ্ৰুটছ খাইছোঁ গতিকে য়েছ আৰু আমি 8:30 বজাৰ লগে লগে মহাভাৰত চাইছোঁ উইথ ফেমিলি য়েছ কাৰণ এইটো আমাৰ মানে ৰেগুলাৰ ৰুটিন হৈ গৈছে যে আমি 8:30 বজাৰ লগে লগে আমি টিভিৰ আগত বহি আমি গোটেইকেইটাই মহাভাৰত চাওঁ আৰু তাৰপাছত তেনেকৈ আমি কাম কৰি আছোঁ আৰু ঘৰুৱা কামবোৰ কৰি আছোঁ ঘৰ মোচাৰ পৰা কাপোৰ ধোৱাৰ পৰা বাচন ধোৱাৰ পৰা এইবোৰ কৰি আছোঁ আৰু ফেমিলিৰ লগত কিবা কিবি খেলি আছোঁ লুডো অন্তাক্ষৰী তেনেকেই লকডাউন আমি স্পেণ্ড কৰি আছোঁ আৰু এনজয় কৰি আছোঁ ভাল লাগি আছে আপোনালোকৰ হবি কি বাৰু কওকচোন মোৰ হবি হৈছে কুকিং মই খানা বনাই নতুন নতুন কিছুমান ৰেচিপি নিজে ইনভেণ্ট কৰোঁ আৰু কেতিয়াবা মই ইউটিউবত চাওঁ যিবোৰ বস্তু আমাৰ ঘৰত এতিয়ালৈ বনোৱা নাছিলে মই সেইবোৰ ফাৰ্ষ্ট ট্ৰাই কৰোঁ চ' মোৰ হবি কুকিং হয় মই খুবেই বেছি ভাল পাওঁ আৰু মই নিজে বনায়ো ভাল পাওঁ খায়ো ভাল পাওঁ আৰু খুৱায়ো ভাল পাওঁ কিন্তু তাই নিজৰ বডিটো থাকিব নাভাৰে তাই বহুত খায় কিন্তু বেচেৰি আমি দুখ লাগে পাপ লাগিছে মোৰ হবিটো কওঁ মোৰ হবি হৈছে পেইণ্টিং মই কেতিয়াবা মানে মোৰ ইমান তেনেকুৱা পেইণ্টিং নাই ভাল যে মই আপোনালোকক দেখাব পাৰিম কাৰণ মোৰ লাজ লাগে দেখাবলৈ কিন্তু মোৰ যিখিনি ক্ল'জ ফ্ৰেণ্ডছ হয় বা যিখিনি মোক জানে তেওঁলোকে হয়তো দেখিছে মই কিবা কিবি পেইণ্টিং কৰোঁ লাইক সৰু সুৰাকৈ গ্লাছ পেইণ্টিঙো কৰোঁ মই স্কুলত শিকিছিলোঁ মই গ্লাছ পেইণ্টিং আমি যেতিয়া কেবিত পঢ়িছিলোঁ তেতিয়া তাতে মানে আৰ্টৰ এটা হেৰি আছিলে ছাবজেক্ট এটা আছিলে তো তাতে মই গ্লাছ পেইণ্টিং শিকিছোঁ তো য়েছ পেইণ্টিং কৰি মাজে সময়ে মই ভাল পাওঁ বা আপোনালোকে খুব সুন্দৰ সুন্দৰ ৰেচিপি বনাই বুলি গম পাইছোঁ হয় নেকি বাৰু মানে অথনি ক'লোঁ যে আমি নতুন নতুন মানে ৰেচিপিজ ট্ৰাইও কৰোঁ আৰু বনাওঁ আৰু সেইটো সুন্দৰ হয়নে কি হয় সেইটো মানে একচুৱেলি খোৱাজনেহে গম পায় আৰু কেতিয়াবা এনেকুৱা হয় যে মানে দেখাত বস্তু বহুত ভাল দেখি কিন্তু খাবলৈ আকৌ একেবাৰে একদমেই বেয়া দেখি মানে কি খাবলৈ একেবাৰে বেয়া হয় আৰু তেতিয়া লাষ্টত আমি দুগৰাকী ফিনিছ কৰোঁ কোনো নাখায়গৈ মানে মা দেউতাই কোনো নাখায় আমি দুজনী শেষ কৰিব লাগে বাট কেতিয়াবা কি হয় দেখিবলৈ বেয়া হয় কিন্তু খাবলৈ আকৌ বিৰাট সোৱাদ হয় আৰু এই লকডাউনত আমি এটা নতুন এটা ৰেচিপি ইনভেণ্ট কৰিছোঁ পাষ্টাৰ সেইটো আমি আপোনালোকক আমি খুৱাম আমাৰ ৰাইজক কেতিয়াবা নিশ্চয়কৈ লগ পালে একেবাৰে এটা ডাঙৰ চৰিয়াত পিকনিকত আপোনালোকে পঢ়া শুনা ক'ত কেনেদৰে কৰিছিল আমি গুৱাহাটীতে পঢ়া শুনা কৰা আমি দুজনীয়ে KVIRC আছিলোঁ KVIRC নুনমাটি আপোনালোকৰ অতিকৈ প্ৰিয় এটি গীত দুষাৰিমান গুণগুণাই দিয়ে যেন একচুৱেলি আমাৰ বহুত প্ৰিয় গীত আছে কিন্তু এতিয়া আমি আমাৰ নিজৰ এলবামৰ এটি আটাইতকৈ ফেভৰেট গীত এটি গাবলৈ বিচাৰিছোঁ আলি থাকে পরে
हाली की झक 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 तुल बजबो कोत प्रेमोरे झिंझक झक झिंझक झक आली धके पोले हाली की झक 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 तुल बजबो कोत प्रेमोरे झिंझक झक झिंझक झक बाबूरी मोरो मोर बाबूरी नासे हनी जले बुको तुके बिसरे बाबूरी मोरो मोर बाबूरी नासे हनी जले बुको तुके बिसरे लुई लुई जाही এখন থই যা তোরে মন লুই লুই যাহি এখন থই যা তোরে মন নুয়ারি নুয়ারি থাকিব নুয়ারি তোর পরা তোরি থ্যাংক ইউ বৰ্তমান কিবা নতুন পৰিকল্পনাৰ বিষয়ে অলপমান কওকচোন অ'কে চ' এতিয়া একচুৱেলি আমি সেইটোৰ বিষয়ে ভালকৈ ক'ব খোজা নাই কাৰণ সেইটো এতিয়া বৰ্তমান চিক্ৰেট থ'ব বিচাৰিছোঁ বাট য়েছ নতুন কাম আমি হাতত লৈছিলোঁ লকডাউন হোৱাৰ আগতে কিন্তু যিহেতু লকডাউন দিলে গতিকে আমি কামখিনি কৰিব নোৱাৰিলোঁ পেণ্ডিং হৈ ৰৈ থাকিলে কিন্তু যেতিয়া সকলোবোৰ ছিটুৱেশ্যন ঠিক হৈ যাব আমি নিশ্চয়কৈ আপোনালোকক নতুন গীত উপহাৰ হিচাপে দিম আৰু আমাৰ বিশ্বাস যে আপোনালোকে আশীৰ্বাদ দিব আমাক আৰু খুব মৰমেৰে আমাৰ গীতসমূহ আঁকোৱালি ল'ব ধন্যবাদ আপোনালোকে যেতিয়া মঞ্চত গীত পৰিৱেশন কৰে তেতিয়া সকলো ঠাইৰে দৰ্শক ভিন্ন ভিন্ন তেতিয়া আপোনালোকৰ মাজত আমোদজনক কিবা ঘটনা সংঘটিত হৈছে নেকি বাৰু গতিকে যেতিয়াই আমি মঞ্চত পৰিৱেশন কৰোঁ গীত পৰিৱেশন কৰোঁ তেতিয়া কিছুমান মঞ্চৰ পৰা আমি মিঠা অভিজ্ঞতা তুলিবলৈ সক্ষম হওঁ আৰু কিছুমানত আমি তিতা অভিজ্ঞতা তুলিবলৈ সক্ষম হওঁ আৰু তেতিয়া আমি দুগৰাকীয়ে মিঠা অভিজ্ঞতাখিনি আমাৰ মাজত সদায় ৰাখোঁ জীয়াই আৰু যিবোৰ তিতা অভিজ্ঞতা আছে আমি সেইবোৰ পাহৰিব চেষ্টা কৰোঁ আৰু আমি মিঠা অভিজ্ঞতাবোৰ লৈ আমি কাম কৰিবলৈ আগবাঢ়ি আহোঁ হয় আৰু তাৰে এটি খুব সুন্দৰ মিঠা অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ এবাৰ আমাৰ তেজপুৰত প্ৰগ্ৰেম এখন আছিলে বিহু প্ৰগ্ৰেম গতিকে আমি মঞ্চত মানে গীত পৰিৱেশন কৰিবলৈ সাজু হৈছোঁ আৰু তেতিয়া তেওঁলোকে গম পালে যে আমি খালী ভৰি প্ৰগ্ৰেম কৰোঁ মানে আমি বিহু মঞ্চখন আমি স্পেচিয়েলি সন্মান কৰি আমি খালী ভৰি অনুষ্ঠান কৰোঁ মানে তো তেওঁলোকে যেতিয়া গম পালে সেইষাৰ কথা তেওঁলোকে গোটেই মঞ্চখনতে ফুল ছটিয়াই দিলে যাতে আমি ভৰিত দুখ নাপাওঁ গতিকে সেইটো আটাইতকৈ সুন্দৰ মুমেণ্ট আৰু মিঠা মুমেণ্ট আছিলে বিৰাটেই মৰম লগা কাৰণ তেওঁলোকে যেতিয়া গম পালে আমি খালী ভৰি কৰিম আৰু আমি ভৰিত হয়তো দুখ পাম কিবা আমাৰ হয়তো ভৰিত কিবা সোমাই যাব পাৰে বা কিবা লাগি যাব পাৰে গতিকে তেওঁলোকে গোটেই ষ্টেজখন ফুলেৰে সজাই তুলিলে আৰু খুব এটা সুন্দৰ অভিজ্ঞতা আছিলে আৰু মানে তেওঁলোকে কি কৰিছিলে আমি যেতিয়াই এটা গান গাইছিলোঁ প্ৰত্যেকটা গানৰ পাছতে এখন গামোচা পিন্ধাইছিলে চ' তেনেকৈ আমাক ইমান মৰম আমি ক'তো এনেকৈ আমি পোৱা নাছিলোঁ গতিকে তেজপুৰৰ পৰা আটাইতকৈ মৰম পাবলৈ সক্ষম হৈছিলোঁ আৰু সেইটো আচলতে সদায় মনত থাকিব আমাৰ নিশ্চয়কৈ গতিকে এনেদৰে আমাক মৰম কৰি যাব নিশ্চয়কৈ আমি কামত আগবাঢ়ি যাবলৈ আমিও চেষ্টা কৰিম নিশ্চয়কৈ ধন্যবাদ আপোনালোকৰ এটি নতুন গীত বাবৰি বাবৰি সেই বাবৰি বাবৰি গীতটোৱেই মোৰ এই অনুষ্ঠানটো সামৰণি মাৰো বুলি ভাবিছোঁ সেই গীতটি গুণগুণাই দিয়ে যেন আপোনালোক দুয়োগৰাকীয়ে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ যাতে আপোনালোক আৰু আগুৱাই যাওক আৰু আমাক ভাল ভাল সুন্দৰ সুন্দৰ গীত আমাক উপহাৰ দিয়ে যেন আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰো বুলি ভাবিছোঁ আপোনালোকে কেনে পালে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি চেনেলটোত মোৰ নতুন প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকন টিপিবলৈ নাপাহৰিব কাৰণ ছাবস্ক্ৰাইবটো কৰি দিব আৰু অলপ ভাল লাগে তেতিয়া অকণ উৎসাহ পাওঁ ভিডিঅ' বনাবলৈ আৰু কমেণ্ট কৰিলেও উৎসাহ পাওঁ ভাল ভাল কমেণ্ট কৰিলে আৰু যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই নমস্কাৰ